কিয়ে খবৰ নাই তোৰ বহুত দিন দেখো দেখাই নাই কিয় খবৰ নহয়ে তোৰে দেখো খবৰ নাই আই কল কৰিলেও দেখো ৰিচিভে নকৰা কোনে ৰিচিভ নকৰে তই সেইদিনা কিবা কৰি আছিলোঁ সেইকাৰণে ৰিচিভ কৰিব নহ'ল পিছত কল বেক কৰিব পাই আছোঁ এতিয়া আমাক আৰু কিয় কৈছা আমি খবৰ নলওঁ বুলি এনাই কৈছোঁ দেই সেইগিলা বাদ দি তোৰ জীয়াফৰ খবৰ কওঁ কিবাকে চলি আছোঁ দে কিবাকে চলি আছা না আৰু কিবাই না আমাক ক'ব খোজা নাই দে চলি আছে আমাকো এটা চাই দিবি কৰবাই দে মই এতিয়া তোৰ লগত নাই নেকি তোৰ জীয়াফৰ লগৰে এটা দিবি মোৰ জীয়াফৰ লগৰ চব বুকিঙে হৈ আছে তই জানা দে বুকিঙে হৈ আছে না কিয়ে আগতে জানা তই আগতে জানা কথা নহয় মই সুধিলে কৈ না সেনকে গম পাইছোঁ হ'ব দে তই দিবা নোখোজা দে দিম দে ইমান ক'বা নাংগে সেইগিলা বাদ দি এতিয়া ঘৰক যাবি না মোৰ ক্লাছ নাই হ'লে এতিয়া মোৰ এটা আছে মোৰো নাই যাওঁতে নকৰোঁ যাওঁ মই ক্লাছ যাওঁতে আজি আমাৰ তাত যাওঁ আমাৰ তাত ভাত খাই যাবি নাখাওঁ দে ঘৰকে যাওঁ নাখাওঁ দে আজি খাবি নাখাওঁ দে আজি ঘৰত কাম আছে অলপ কি কামে ঘৰত কি তিৰি থৈ আহিছে নেকি তিৰি থৈ অহাৰ কথা নহয় দে নাখাওঁ আজি কি কম আৰু নাখাওঁ যদি খাম দে বেলেগ দিনা টেনশ্যন ল'ব নালাগে ইমান এতিয়া আমাক গাড়ী ভাড়াই নুমাই যাওঁ দে আমি দে যাতে ময়ো যাওঁ আৰু গধূলা যাবি আমাৰ ফালে যাম যা আহিবি আৰু এটা কথা কৈ থওঁ আহিবি হয় কিন্তু যাতে তাতে আৰু কল কৰি নাথাকে ঘণ্টা তই তাতে কল কৰি থাকবি আমি এজনো আমাৰ কিমান আফচোচ যায় আজিৰ পৰা আমাৰ পিনে আহিলে তই মোবাইল লৈ নাহিবি আৰু যদি আহাও বা মোবাইল আনাও কথা পাতবা নোৱাৰা কিন্তু কৈ থলোঁ আজি হ'ব দে নেনাং মোবাইল যাতে তই আমিও যাম যা ৰ'ব আপোনালোকে আৰু কওক যাহে চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাওক